যে মানসিক পুষ্টি অৰ্থাৎ মনটোক তুমি কেনে এটা পৰ্যায়ত গঢ় দিব পাৰিছা আৰু সেই গঢ়টো কোনে দিব একমাত্ৰ কিতাপে কেৱল একমাত্ৰ কিতাপ বুলি ক'লে ভুল হ'ব যে বক্তৃতায়ো কিন্তু বহুত দিব পাৰে আজি তোমালোকক যে মই যে এইখিনি কথা কৈ যে আছোঁ এখন তুমি এখন কিতাপত নোপোৱা ছাৰসকলে যে বক্তৃতা দিব এখন কিতাপত নোপোৱা সেইকাৰণে কোৱা হয় যে 10খন কিতাপ পঢ়াতকৈ এখন বক্তৃতা অনুষ্ঠানত মানুহ সদায় উপস্থিত থাকিব লাগে আমাৰ কি বক্তৃতা শুনিবলৈ আমাৰ মন নাযায় মই নিজেও মানুহৰ যেতিয়া ক'ৰবাত অনুষ্ঠান হয় বক্তৃতা অনুষ্ঠান আমি নামাতিলেও গৈ পাছফালে বহি থাকোঁ আৰু যেতিয়া বহি থকা অভ্যাস কৰিলোঁ আজি কিন্তু মোক অনুষ্ঠানলৈ মাতে কথাটো ধৰিব পাৰিছে নাই আৰু সেই যে মই নমতাকে যে বক্তৃতা অনুষ্ঠানবোৰত যে শুনিবলৈ যে গৈ যে আছিলোঁ সেই তাত বক্তাসকলে দিয়া সেই বক্তৃতাৰ যিটো কৌশল সেই কৌশলটো আয়ত্ত কৰাত মোক কি হ'ল সহজ হ'ল মই এতিয়া যেনেধৰণে কথা কৈ আছোঁ সেনেধৰণে মই কথা কেতিয়াও নকওঁ কিন্তু এখন প্ৰতিযোগিতাত বা এটা অনুষ্ঠানত বক্তৃতা কেনেকৈ দিব লাগে এই কথাটো মই সেই বক্তাসকলৰ পৰাই শিকিছোঁ বুজি পাইছে নাই অভিজ্ঞতাই মানুহক কি কৰে পুষ্ট কৰে কিবা শব্দবোৰ টান লাগিছে নেকি হ'ব নে শুনিবলৈ বেয়া লাগিছে নেকি বেয়া লাগিব পাৰে আৰু বেয়া লাগিলে তোমালোকৰ ৰিস্ক তুমি কি হয় ঠিক আছে বেছি সময় নলওঁ তোমালোকৰ আমনি লাগিছে তোমালোকে মোক কোৱা দুটামান কথা কওঁ সদায় মনত ৰাখিবা ইয়াত হালধীয়া বেলুন কেইটা আছে হিচাপ কৰা ইয়াত কৰা অকলে এইখনত দুটা তোমালোকে চবে তললৈ মোক কৰাচোন বগা বেলুন কেইটা আছে কোৱা নোচোৱাকে কোৱা বগা বেলুন কেইটা আছে মাৰি থাকা আৰু এফালৰ পৰা এটা দুটা তিনিটা চাৰিটা এটাতো হ'বগে মোৰ উদ্দেশ্যটো সেইটো নহয় এতিয়া শুনিবা উঠা এই কথাটো সদায় গুৰুত্ব দিবা দেই মই যেতিয়া কৈছিলোঁ তোমালোকক ইয়াত হালধীয়া বেলুন কেইটা আছে তোমালোকৰ দৃষ্টিটো কেৱল কৈ গৈছিলে তেতিয়া তোমালোকে বগা বেলুনলৈ চকু পৰিছিলে নেকি নাই পৰা জীৱনটো কিন্তু তেনেকুৱাই তুমি তোমাৰ মগজুক যিটো নিৰ্দেশ দিবা সেইটোৱে তোমাৰ কি হ'ব লক্ষ্য হৈ পৰিব তেতিয়া ওচৰে পাজৰে কি আছে তুমি একো নেদেখা কিন্তু আমি সেইটো হ'বলৈ যত্ন কৰিছোঁনে আমি মনত কৈছোঁনে মই কৰিব পাৰিম বুলি মই যিটো লক্ষ্য নিৰ্ধাৰণ কৰি লৈছোঁ সেইটো মই ফুলফিল কৰিম বুলি কৈছোঁনে আমি তেনেধৰণে কাম কৰিছোঁনে এই প্ৰশ্নবোৰ তোমালোকে নিজক সোধা তোমালোকে এতিয়া সৰু হৈ আছা তথাপি মই ডাঙৰ কথা কেইটামান কৈ আছোঁ যাতে তোমালোকে এই সময়তে সেইটো শিকিবলৈ কি কৰা যত্ন কৰা পীতাম্বৰ দেৱ গোস্বামী প্ৰভু কথা ছাৰসকলে ক'ব তেওঁ সৰু অৱস্থাতে যিটো তেওঁ লীলা সেই লীলাটো কেনেধৰণে প্ৰতিফলিত হৈছে এটা কথা সদায় মন কৰিবা যে মানুহ প্ৰতিষ্ঠিত হ'বলৈ হ'লে সমাজ ব্যৱস্থাত চলি থকা নিয়মৰ বিপৰীতে যাব লাগিব আৰু এই ক্ষেত্ৰত কিন্তু পীতাম্বৰ দেৱ গোস্বামী ছাৰো কিন্তু কি হৈ আছে অন্যতম হৈ আছে বুজি পাইছে নাই সমাজৰ বিপৰীতে অৰ্থাৎ কি জানে নাই সমাজত যিবোৰ ৰীতি নীতি আচাৰ ব্যৱহাৰ মানুহৰ অকল্যাণজনক যিবোৰ ব্যৱস্থা সেই ব্যৱস্থাবোৰৰ পৰা কি কৰিব লাগিব নিজকে অঁতৰাই আনিব লাগিব তেতিয়াহে তোমালোকে কি কৰিব পাৰিবা যে এজন প্ৰতিষ্ঠিত মানুহ হ'ব পাৰিবা